বাপৰ জনমত ধান দোৱা নাই মতাটোৱে আনি ধান দোৱাইছে বুঢ়ী এজনী আহিলে বহি আছে খন মদন গোপাল হৈ যামগৈ সেই ৰাজকিলো মোৰ ঘৰলৈ ৰখ বাপেকে দাম দুজনমান লগাব মই 300 টকাহে হাজিৰা দুটা হাজিৰা লগালে কিমান যাব কাইলৈ পৰা লগালে মই লগাম ৰখ নাহোঁতে কাইলৈ পৰা ধান চন্দাবলৈ বুঢ়ী এজনী আহিব পাল মাৰি বহি থাকিব মুখে কেনে ঠাণ্ডাবলৈ এই বোৱাৰীজনী মুখখন গোটেইখন ময়ে দাই আছোঁ অথনিৰ পৰা সেই চটা কোনে দালে হে কালি ময়ে দাই আছোঁ এই বুঢ়ীজনীৰ লগত চব ফেৰ মাৰিব লাগে নে সেই কঁকালটোৱে নোৱাৰিছোঁ দেখিহে এনেকৈ বকি নাথাকিবি লক্ষীকেইডাল কাটিবলৈ আহিছে বকিব নাপায় নহয় দাচোন দা তহঁতি গাভৰু মানুহ অকণমান দা এই ৰমলাক মাতিছিলোঁ নহয় কালি সেই পইচা কেইটকা সি পঠিয়ালে হ'ব তই নাই বুলি ক'লি সেই পইচা দিবলৈ বেয়া পাওঁ আকৌ হাজিৰা মোৰ ওচৰতো নাই তাইক তথাপি মাতিছোঁ তাইক 400 টকা লাগে 400 টকা দি ধান ল'ব পাৰি নেকি তথাপি আজি ওলাহি নে নোলাহি এতিয়া 11টা বাজিব হ'ল অহাই নাই এজনী ৰমলা তেনেই আহিব সদায় সদায় চাহ পানী খাবলৈ আহিয়ে থাকে এদিনৰ কাৰণে ভালকৈ লগত গা দিবহি নোৱাৰে নেকি ৰমলা আকৌ বেষ্ট ফ্ৰেণ্ড আকৌ ইফালে আকৌ কাইলৈ পৰা নোৱাৰোঁ কাইলৈ পৰা হাজিৰা লগাব দেই ইমান কষ্ট কৰি নোৱাৰোঁ দেই এটা ছানস্ক্ৰীমৰ দাম আপুনি কিমান জানে বহি ধৰি কিমান নষ্ট হৈ যায় দুদিনৰ ছানস্ক্ৰীমটো এইফালে আহকচোন মই এইফালে আহক এইটো বাছ নেকি কি ক'ত বাছ ওলাইছে এজনী ৰমলা নহয় সোমাই আছা তই বহুত খাই মাৰিব এই শাহু কৰি দিছিলে ঘৰ খাই মাৰিব এনেকৈ ভয় খাব লাগে ভালনি মতে সোমাই পাৰি এই তাৰমানে আমাৰ কথা শুনিবলৈ আহিছে হয় বোৱাৰীয়েকে মোক খুৱাইছে মই কিমান ভয়খন এতিয়া হাৰ্ট ফেল হোৱা হ'লে বা মই পথাৰলৈ অহা তোৰ এই ধানৰ মতে সোমাই থাকিবলৈ কি দৰকাৰ তোৰ জোকে চোকে যদি ক'ৰবাত যদি খালেহেঁতেন কি কৰিলিহেঁতেন আপুনি তেনেকৈ কথা নক'ব যে আপুনিনো বহি বোৱাৰীয়েকৰ লগত কি কাজিয়া মাৰি আছিলে সেই কথা শুনি আছে আকৌ আমি কাজিয়া লগা নাই খেতি পথাৰৰ দিনত খবৰ এটা পোৱা নাই মোকো লাগে নহয় গাঁওখনত কিবা এটা নিউজ আপডেট দিবলৈ আপুনি সোনকালে নাহিলেনো কেলে ধান অকণ দাই দিবহি বোলে দামচোন তোক হেৰক পইচাকে দিম নহয় তেনেকুৱা কথা নকবি দেই এতিয়ানো কোন আহিছে কাটি চাচিলে মই পথাৰ কিবা সেই খেল মাৰিবলৈ অহা নাই হ'ব এতিয়া কাজিয়া নকওঁ সেই ধান এডৰ আছে এডৰ দাই কৰি সোনকালে শেষ কৰি আকৌ সেইফালে আছে যাবগৈ লাগিব এই যাব পাৰিব সেই দিয়কচোন তামোল নাই আমাৰ এই আকৌ সেই পেকেট খাই মাজে মাজে তামোল বগাই খাব নোৱাৰোঁ দাঁতবোৰ গ'ল পানী আনিছে পানী নেখাবি হেৰ কম তেনেকুৱা লাগিছিলে অথনি বটল এইবোৰ শাহু বোৱাৰী একো কাম নাই দেই আপুনি আকৌ এখন কি পিন্ধি আহিলে নক'বা ইয়াত আকৌ এইবোৰ মেখেলা চাদৰে বৰ দিগদাৰ নহয় বোৱাৰী ভাগৰ এযোৰ পাই পেলাই পিন্ধি আহিলে